কামাণ্ডত এই খাতা খুললে আহে জাষ্ট বেংকৰ একাউণ্টটো খুলিলে হ'ল এতিয়া আৰু পইচা বহি থাকিব 73.8 आज ही आंखे 21 किलोमीटर दौड़ी है তো ইয়ে हो रहा है কামাণ্ডো পে और ভৰিৰ বিষ উঠি যায় কিন্তু ভাল মাৰ্ক আনিব নোৱাৰে যাৰ ফলত অন্য এটা ভিডিঅ'ৰ সৈতে মই পলদাস আজি আপোনালোকৰ ওচৰত আজি এটা পুনৰ নতুন ভিডিঅ' এটা লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত আজি এটা গুৰুত্বপূৰ্ণ বাতৰি লগতে বাতৰি নহয় একচুৱেলি গুৰুত্বপূৰ্ণ তথ্য এটা দিবলৈ ওলাইছোঁ সেইটো হৈছে কামাণ্ডোৰ ওপৰত তো চাই থাকক সম্পূৰ্ণকৈ ভিডিঅ'টো কি হয় আৰু এজন বিশেষ ব্যক্তি দেখাবলৈ ওলাইছোঁ একচুৱেলি বিশেষ ব্যক্তি বুলিয়ে কৈ ল'লোঁ এতিয়া কাৰণ তেওঁ এটা বহুত ডাঙৰে এটা কাম কৰি লৈছে তো মোৰ কাৰণে বহুত ডাঙৰ বাকী আৰু বহুতখিনি আছে মানুহ আমাৰ অসমত তেনেকুৱা তথাপি এইজন মানুহক দেখালে নিশ্চয় আপোনালোকৰ যিখিনি আমাৰ বিশেষকৈ চাকৰি আৰ্মি ডিফেন্স যিকোনো হওক চাকৰিৰ কাৰণে যিখিনিয়ে প্ৰত্যাশিত যিখিনি তেওঁলোকে নিশ্চয় উৎসাহ পাব সেই উদ্দেশ্যে এই ভিডিঅ'টো বনোৱা হৈছে তো ৱেলকাম টু মাই ইউটিউব চেনেল উৎপল XYZ চাই থাকক সম্পূৰ্ণকৈ ভিডিঅ'টো তো গাইজ অসমৰ কামাণ্ডোৰ কাৰণে কোনে কিমান মাৰ্ক পালে বা অসমৰ কামাণ্ডোত কোনে কি ইণ্টাৰভিউ দি কিমান মাৰ্ক পালে কমেণ্টত জনাই দিব তাৰপিছত মই কৰি আছোঁ ভিডিঅ'টো ষ্টাৰ্ট মই বৰ্তমান উপস্থিত আছোঁ মিৰ্জা আৰবি হাইস্কুলৰ খেলপথাৰত মানে ফিল্ডত এই ফিল্ডত চলি আছে চাউথ কামৰূপ স্পৰ্টছ ছ'চাইটিৰ প্ৰশিক্ষণ আৰু এই চাউথ কামৰূপ স্পৰ্টছ ছ'চাইটিত যি ট্ৰেইনিং চলি আছে এই ট্ৰেইনিঙত বিশেষ ব্যক্তি উপস্থিত আছে তেওঁ 2-3 দিনমান হ'ল নেকি তেওঁ আহিবা কিন্তু তেওঁ মানে অলপ দিন আগতে কামাণ্ডোত যিটো ইণ্টাৰভিউ হৈ গ'ল সেই ইণ্টাৰভিউটোত তেওঁ দিলে আৰু কিমান মাৰ্ক পাইছে আপুনি শুনিবনে তেওঁৰ মুখেৰে শুনাই আছোঁ को देखिए 6 नंबर यही 6 नंबर 6A लास्ट में जो जा रहा है ये जो लास्ट जो जा रहा है ये देखो इसको देखो सो गाइस मैं तो ट्राई करूँ मैं এনেকৈ ভিডিঅ' বনাব পাৰোঁ নে নোৱাৰোঁ চাই লওঁ তো এনেকৈ যদি ভিডিঅ' বনাব পাৰোঁ তেতিয়াহ'লে এনেকৈ আজি বনাব কৰিম উল্টাকৈ মোবাইলটো তো আমাৰ মাজত আহি উপস্থিত হৈছে এই SSCৰ চাউথ কামৰূপ স্পৰ্টছ কিবা আৰু এটা হাফ পেণ্ট দেখিছে ফুটবল চুটিও যাই আছে আৰু মানে কি হ'ল চিনাকি কৰি দিয়াৰ কথা আছিল কিন্তু চিনাকি কৰি নেদেই মানে ফোন আহিছে তাৰ পৰা মানে সঞ্জয় ছাৰে কৈ আছে ইহঁতক অমুক তমুক কৰবা দি তো কৰা নাই সেইকাৰণে ফোনটো আহি গৈছে তাত এইটো দেখিছে এইটো কি সুন্দৰ শ্বট দিছে বহুত দৰ ধোৱাইsko তো গাইস আমি আজি ভিডিঅ' বনাবই সো গাইস আমি আহি গৈছো তো আমি ভিডিঅ' করছি না মাসাজ চাই লও তোমার নামটা কি সাজন কুমার বর্মন তোমার নাম ফুলসান আলী পারবো তো গাইজ লংকেশ্বৰ এওঁ মানে কৰিছে কি কিমান পাইছা কামাণ্ডত 73.80 পাইছি কামাণ্ডত কিমান এনে কি কয় কিমান দিন প্ৰেক্টিছ কৰিছিলা আজি আংকে 21 কিলোমিটাৰ দৌৰি আছে দৌৰিছে ৰাতিপুৱা মৰ্নিং হ্যাঁ মজা আৰু তোমাৰ মাৰ্ক কিমান 69.855 এনেকুৱা আছে কিমান জাপিছিলে কিমান এক্সেলেণ্ট জাপি আছে এক্সেলেণ্ট तो ये हो रहा है कमांडो पे और मेरा बोल दीजिए ऐसा ही है और इतना ही ऐसे इजी दांडा आज रातिपुৱা दांडो ইয়াতে দৌৰে ডেইলি দৌৰে আৰু 21 কিলোমিটাৰ আজি 21 কিলোমিটাৰ মানে গড়গড়া সৰি গাড়ীগাঁও আমাৰ ফৰেষ্ট স্কুল যে আছে সেই স্কুলৰ পৰা আহিছি আৰবি ফিল্ডত গেলি দৌৰি আহি কিনে আৰু ইয়াতে প্ৰেক্টিছ কৰিছে তো এনেকুৱা সেই কথা মাহা তো থোড়া সা কষ্ট কিজিয়ে সব লোক যিখিনি নতুনকৈ কামাণ্ডত দিম বুলি ভাবি আছে ভালকৈ প্ৰিপাৰেশ্যন কৰক ইহঁতৰ দৰে 73 পাইছে কামাণ্ডত তো কামাণ্ডত এই খাতা খুললে আহে
জাষ্ট বেংকৰ একাউণ্টটো খুলিলে হ'ল এতিয়া আৰু পইচা বহি থাকিব আৰু ট্ৰেইনিঙত যাওক। বেষ্ট অফ লাক ইয়াৰ পৰাই দি দিলোঁ আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে সকলোৱে হেৰি কৰিব পাৰে, প্ৰেক্টিচ ভালদৰে কৰিব পাৰে, যাতে কোনো ধৰণৰ বিষ চিষ নোহোৱাকৈ। তো আৰবিত বহুতে প্ৰেক্টিচ কৰি আছে, বহুতৰ এনেকুৱা হয় ইণ্টাৰভিউ সময়ত ভৰিৰ বিষ উঠি যায় কিন্তু ভাল মাৰ্ক আনিব নোৱাৰে যাৰ ফলত। তো সকলোৱে যাতে ভালকৈ প্ৰেক্টিচ কৰি কিনে মানুহ হ'ব পাৰে তাৰে কামনা কৰিলোঁ। সকলোৱে চাকৰি এটা পাওক তাৰে কামনা কৰিলোঁ। তো আজিলৈ ভিডিঅ'টো এইখিনিয়ে। 73 পৰা ল'ৰা এটা দেখুৱাই দিলোঁ। মই যদি সম্ভৱ হয় হেৰিৰ এইখন আমাৰ মাৰ্কশ্বিটখন দেখাই দিব চেষ্টা কৰিম। যদি মানে সম্ভৱ হয় দেখাম মাৰ্কশ্বিটখন। এক্সিলেণ্ট মানে লং জাম্পত এক্সিলেণ্ট মাৰিছে, মাৰি কিনে 73 পাইছে কামাণ্ডোত, মানে কামাণ্ডোত আল্টিমেট চাকৰিটো পাইছে সি। তো এনেকুৱাই আজিৰ ভিডিঅ'টো ইমানটা সমাপ্ত কৰি দিলোঁ। ই চাই আছে কেতিয়াবা আহিব দিছে মানে কি নামটো হা বিকাশ। এইটো হৈছে আমাৰ বিকাশ চেত্ৰী। অলপ দিনতে গাড়ীখন কিনি ল'লে। আজিৰ ভিডিঅ'টো আপোনালোকক দেখাই দিলোঁ কামাণ্ডো 73 পোৱা ল'ৰা এজন আৰু 69। চ' সকলোৱে ভালদৰে প্ৰেক্টিচ কৰক আৰু মানুহ হৈ যাওক, এইখিনিয়ে কামনা কৰোঁ। তো বাই বাই। এইখিনিয়ে জয় আই অসম।